So hello guys, welcome to my mini vlog number 36. তো ৰাতিপুৱা মই প্ৰথমতে উঠিয়ে মই মোৰ হালধীয়া হাতকেইটা বগা কৰিবলৈ চেষ্টা কৰি আছো নহলে যদি ছোৱালী এজনী আহি এনেকৈ কৈ দিয়ে तो कल रात की भिंडी की सब्जी कैसी थी কমতি লাজত পৰিম নে না ভাই না ৰাতিপুৱা শুই উঠি সদায় ব্ৰাছ কৰাই ঠিক আছে ঘৰত মাৰ অনুপস্থিতিত নিজে সৰুকে কিবা এটা বনাই খাই ভাল লাগে দিয়কচোন সেই কাৰণে বেলেগ সবজি থকাৰ পিছতো নিজলৈ বুলি আমলেট এটা বনাই ললো পিছত যাতে মাৰ কেটকেটনি শুনিব নালাগে তাৰ বাবে ভাত খাই হোৱাৰ পিছত কাঁহীখনো ধুই থলো এয়া ওলাই মেলি লৈছো এতিয়া ভাওনা চাবলৈ যাওঁ ইয়াৰ আগৰ এটা ভিডিঅ'ত আপোনালোকক কিছু দৃশ্য দেখাইছিলোঁ তো এইটো ভিডিঅ' ইমান লং নকৰোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু কাষতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব